দুইটা হৈ গ'ল এইটো জেমেলা ৰাস্তা এইকণতে ভাঙা গোটেই পানী সো নমস্কাৰ বন্ধুসকল আজি এটা নতুন ব্লগত আকৌ ওলাই আহিছোঁ আমি এটা নতুন জেগাত যাবৰ কাৰণে জেগাটো সৰুকৈ পাৰ্ক এখন বনাই আছে গাঁৱৰ এলেকা এটাতে পুখুৰী এটা আছে তাতে সো এইফালে কাৱৈমাৰী ফালে আছে বৰপুখুৰী বুলি কয় বৰপুখুৰী নহয় কিবা এটা বেলেগ এটা নাম আছে তাত গৈ পেলাই নামটো জনাবলৈ ক'ম জেগাখিনি আমি চিনি পাওঁ মানে নামটো অলপ কোৱাত পাহৰি যাওঁ জেগাটো ভাল আছে ফটো পাইছোঁ যোৱা নাই কিন্তু ফটো পাইছোঁ ভাল আছে মানে আপোনাৰ কি ভাল মানে কি আৰু ৰিলেক্স কৰিব পৰা এটা জেগা তো আমি গৈ আছোঁ তো ভিডিঅ'টো এতিয়া আমি ৰাস্তাৰ কিবা কিবি অলপ মটৰ ব্লগ নহয় আৰু চাইকেল ব্লগ বুলি কয় আৰু চাই যাওক আপোনাৰ নহয় আমাৰ ভিডিঅ'টো পূৰা আমাৰ ভিডিঅ'টো চাই ফিল লওক ন আৰু আপোনালোকে যিমানে চাইছে ন ভিডিঅ'টো তিমানে ছাবস্ক্ৰাইব কৰা নাই দুখ লাগিছে এইটোত ছাবস্ক্ৰাইবটো কৰি দিব না ভাল লাগে না আপোনালোকে ভিডিঅ'টো বনাত মটিভেট হওঁ চ' ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা থাকিলে আৰু লাইক কমেণ্ট দি পেলাই জনাব কিন্তু দেই কেনেকুৱা লাগিল ভিডিঅ'টো আৰু এই মাস্কখন মানে কি ক'ম দিয়ক এতিয়া ভিডিঅ'টো উপভোগ কৰক তো আমি আহি পাইছোঁ এতিয়া ব্ৰহ্মপুত্ৰ ধাবা আছে আমাৰ এইকাৰণে কাৱৈমাৰী নাপাওঁতে মানে কাৱৈমাৰী পৰে এইখিনি তো ব্ৰহ্মপুত্ৰ ধাবা ওচৰ পাইছোঁহি অলপ গৈ কাৱৈমাৰী চেণ্টাৰ পাম আমি চেণ্টাৰটোৰ পৰা তোমাৰ সৰু ৰাস্তা এটা আছে গাঁৱৰ এখনলৈ সোমাই যোৱা সেই ৰাস্তাটোদি সোমাই গৈ আমি অলপ যাব লাগে বুলি শুনিছোঁ মই যোৱাও নাই বৰ্তমান আৰু পিছফালে আকাশখন চাওক না আকাশখন মই যোৱা নাই বাৰুতে কিন্তু গৈ পাই পেলাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হ'ব জেগাটো আমি এতিয়া আহি থাকোঁতে বতৰটো কৈছিলোঁ না বেয়া কৰি আছে বুলি কিন্তু এতিয়া বৰষুণৰ টোপাল পেলাব আৰম্ভ কৰিছে এতিয়া আমি ফচিমহে নেকি ঠিক নাই বৰষুণত বুজিছা মই এতিয়া অফ ৰোডিং ষ্টাৰ্ট হ'ব একদম পূৰা এইটো ৰাস্তা চাওক ৰ'ব দেখাই আছোঁ এইটো ৰাস্তা দেখিছে এইটো চাব পাৰে একদম পূৰা অফ ৰোডিং হ'ব যাই লাগিছে এই ৰাস্তাটো ক'লৈকে গৈছে নাজানো একদম পূৰা অফ ৰোডিং হ'ব এতিয়া চ' আমি অফ ৰোডিং কৰিবৰ কাৰণে যাওঁ গৈ থাকোঁ আমি মজা কান্দি মনা আমি দিছোঁ দিয়া চাওক আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আহিছোঁ আপোনালোকে ছাপোৰ্ট কৰিলে ভাল লাগিব আৰু গৈ থাকক আজি চেছ আৰু দিয়ক অৱস্থা পূৰা বোকা চোকাত আজিও বোকা হৈ যাব পূৰা ছেকেণ্ড ব্লগটো নিছে তো এইখিনিতো দেখিছে আপোনালোকে এইখিনি জেগাত আমি এতিয়া গৈ আছোঁ এইখিনি জেগাত তো গৈ পেলাই লগ পাই আছোঁ তাত একদম ভিডিঅ'টো অন কৰিম আকৌ এতিয়া একদম তাত গৈ লওক এতিয়া আহি পাইছিলোঁ সেইখন পাৰ্কখন সেইখন কিন্তু এতিয়া হৈ গ'ল এইটো জেমেলা ৰাস্তা এইকণতে ভাঙা গোটেই পানী তো এতিয়া যাওঁ কেনেকৈ যোৱা হ'ব এতিয়া এতিয়া চাওক না এই অলপ গ'লে পাম আমি ডেষ্টিনেশ্যন এই ৰাস্তাখন পাৰ হ'লে আমি ডেষ্টিনেশ্যন পাই যাম কিন্তু হৈ গ'ল এয়া এইকাৰণে বাট আছে নেকি আকৌ যাব পৰা এইখিনি দ নেকি
এই কণি ন বেছি দ নহয় ন সেইখিনি আমি পানীত নামি হ'লেও বোকা গছকি হ'লেও আমি যামেই অঁ ব'লা ব'লা লেটছ গ' খালি জোকে নাপালেই হ'ল মেইন বস্তু সেইটো বেলেগ ৰাস্তা দি যাম দিয়া যাওঁতে সিটো ৰাস্তা দিয়ে যাব পাৰি নেকি চাব লাগিব অ' খুৰা এফালে এইকণ দি দ আছে নেকি এইকণ ব'লা আমাৰ ৰাইডাৰ পাৰ্টি তুমি কৰিলা পানীত নামি হ'লেও আমাৰ ৰাইডাৰ সাজু আমাৰ গো গ্ৰীণ গেং চাইকেল দাঙি হ'লেও আমি আহিম চাইকেল দাঙি বাহুবলী আমাৰ মাজত আহি উপস্থিত হৈছে পাই গ'ল ফাইনেলি ভাল আছিলে জোকে নধৰিলেই হ'ল টিকেট হৈছে নেকি পুখুৰীৰ ভিউটো চাওক এখন পাৰ্ক আচলতে সম্পূৰ্ণ হোৱা নাই পাৰ্ক আপোনাৰ এতিয়ালৈকে হাফ হৈ আছে কিন্তু যেতিয়া এখন হ'ব ভাল লাগিব গেটখন আমি খুলি সোমাই যাওঁ সোমাই গ'লোঁ পাৰ্কখনৰ ভিতৰত বৰ্তমান ক'ব গ'লে পাৰ্কখনত একো নাই কিন্তু লোকেশ্যনটো এনেকুৱা এটা ধুনীয়া জেগাত লৈছে যোনটো জেগাত ধৰক সৰস্বতী পূজাত কাপোৰবোৰ আহিব পাৰিব চাইকেল থ'লোঁ এইকণতে আৰু আমি এতিয়া পাৰ্কৰ ভিতৰত আছোঁ আৰু এইটো পাৰ্কটোৰ এটা আচলতে পাৰ্ক মানে কি এখন এটা পুখুৰী আছে ধুনীয়া সেই পুখুৰীটো চাইডে চাইডে আপোনাৰ এনেকুৱাকৈ ঘৰ চৰ বনাইছে ইয়াত কিবা খোৱা বোৱা ৰেষ্টুৰেণ্টে কিবা এটা হ'ব তাৰপিছত আৰু এফালে জিৰণি কোঠা এফালে তোমাৰ জোলনা চোলনা আছে লোকেশ্যনটো বহুত ধুনীয়া জেগাত আছে এইটো ধুনীয়া জেগাত আছে মানে প্লেচটো আপোনাৰ গোটেই পৰিৱেশটো শান্ত পৰিৱেশ ইয়াত আহি আপুনি ৰিলেক্স হ'ব পাৰিব একদম ধুনীয়াকৈ কিবা যদি মনৰ ষ্ট্ৰেছ কিবা ভাগৰ দুখ এইবোৰ লাগি থাকিলে ইয়াত ধুনীয়াকৈ আহিব মনে মনে বহিব আৰু একদম গান এটা শুনি ল'ব তাৰপিছত গানটো শুনি মনটো শান্তি ল'ব তো এইখিনিয়ে আছিলে ভিডিঅ'টোত ক'লা মই এইটো ক'লাটো তুমি বগাটো ভিডিঅ'টোত ইমানেই আছিলে আজিলৈ আমি ইয়াতে সামৰিলোঁ আৰু মানে কি আন্ধাৰো হৈ গৈছে যিহেতু আৰু ভিডিঅ' কোৱালিটিও এতিয়া ভাল নাপাব কাৰণ আমি মোবাইল দি শ্বুট কৰোঁ চ' এতিয়া গৈ থাকোঁ ঘৰত যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব যাতে কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা কি বেয়া পাইছে কি ভাল নাই পোৱা তো যদি যিকোনো কিবা এটা বেয়া পাইছে তেতিয়া আমি সেইটো শুদ্ধ কৰিব চেষ্টা কৰিম চ' আজিলৈ বাই সৰু যে লাইটটো জ্বলি আছে দেখিছেনে সৰুকৈ টৰ্চৰ পোহৰটো সেয়া জোৰ কাটি আছে কোনে কোনে জানে জোৰ কটাৰ বিষয়ে মোক কমেণ্ট কৰি জনাব